ডাক্তৰ তৰুণ কুমাৰ দেউৰীৰ আন এটি হৃদয়স্পৰ্শী কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিলোঁ। কবিতাৰ শিৰোনাম মিঠাৰো মিঠা মুহূৰ্তবোৰ। তোমাৰ স্পন্দিত কলিজাটো গোটেই জীৱনটোৱেই কঢ়িয়াই লৈ আছোঁ। পাৰ হৈছোঁ বহু সাগৰ অৰণ্য মৰুভূমি আৰু জ্বলন্ত অগ্নিশিখা। তুমিহীন এদিনো মোৰ হোৱা নাই। মই যলৈকে যাওঁ তোমাকো লগতেই লৈ যাওঁ। মই যেতিয়াই যিয়েই কিবা কৰোঁ তোমাৰ প্ৰেৰণা উৎসাহতেই মাথো কৰোঁ। ভাগ্যৰ ফুলনিৰ ফুলবোৰ তুমি, মিঠা আৰু মিঠা মুহূৰ্তবোৰ তুমি, মাতৃ শীতল জোনৰ জোনাকবোৰ তুমি, বজ্ৰ কঠিন সূৰ্যৰ গানবোৰ তুমি। এনেকৈ লুকাই আছে কোনেও নজনা যুগ যুগান্তৰৰ মোৰ তোমাৰ বহু গভীৰ গোপন কাহিনী, য'ত শিপাই শিপাক খামুচি ধৰে, য'ত পলসত গজি উঠে মনে বিচাৰি নোপোৱা আত্মাত একাত্ম হোৱা আকাশৰো আকাশ লংঘা এজোপা বৃহৎ বটবৃক্ষ। নাম জীৱন। বৰফৰ দৰে শুভ্ৰ এটি জীৱন। কেতিয়াবা প্ৰশ্ন হৈ জাগে তৰাই তৰাৰ সৈতে কিয় বা ৰাখে ব্যৱধান। এনেকৈ কঢ়িয়াই লৈ ফুৰো তোমাক এতিয়া আছুতীয়া কোঠাত।